এইটো তেতেলী আচাৰ বনাইছোঁ। আচলতে বনোৱা আগতে মই দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু নিজে ভিডিঅ'টো কৰি থকাৰ কাৰণে কাম কৰিবলৈ কোনো নাই, ধৰিব নোৱাৰিলোঁ। এতিয়া অকণমান বহুৱা মই কৈ দি আছোঁ। ইয়াত প্ৰথমতে মই কেৰাহীত তেল দিলোঁ। তেল দি শুকান জলকীয়া আৰু পাঁচফোৰণ, সৰিয়হ অকণ দি দিলোঁ। তাৰপিছত তেতেলীখিনি অলপ পানী দি গুলি পেলাই ইয়াত দি নিমখ, হালধি, জিৰা দি পেলাই অকণমান সময় লৰাই তাতে আপোনাৰ চেনি বা মিঠাটোৰ কাৰণে দি দিয়া হ'ল। মিঠাটো অলপ জোখত দিব। মই চাইছিলোঁ মিঠাটো অকণ কম হৈছে, মই চেনি আকৌ দি আছোঁ। চেনিটো মানে মিঠাটো ভাল নহ'লে টকটো ভাল নহয়। আপোনালোকে খিচমিচ দিব পাৰে ইয়াতে। এতিয়া খিচমিচ মই নাই দিয়া, খিচমিচ দিয়া নাই মই। এইটো হোটেলৰ কাৰণে বনাইছোঁ আজি। আচলতে এইটো তেতেলী মানে টক আৰু কল দি পেলাই হ'ব বস্তুটো। কল এনেকৈ দি পেলাই ভাল লাগে খাই পেলাই। ডেইলি হোটেলবিলাকতো ইউজ কৰিব পাৰে, বা ঘৰুৱা খাম বুলি ক'লেও অকণমান বনাব পাৰে। এনেও থৈ দিবও পাৰি, নষ্ট নহয়। ধুনীয়াকৈ ফ্ৰিজত থৈ দিলে 5-6 দিন, এসপ্তাহ ধুনীয়াকৈ খাব পাৰে। এতিয়া ভাবিলোঁ মই আগতো বনাইছোঁ, হোটেলত দিওঁতে মানুহবিলাকে ভালো পাইছে। মানে তেওঁলোকে কৈছে আচাৰটো ভাল লাগে বুলি। তাকে ভাবিলোঁ বোলো আপোনালোকক দেখাওঁ। ঘৰতো তেতেলী থাকেই, নতুন নতুন হিচাপত বনাই খাই থাকিলে কেনেকুৱা লাগে চাব। সদায়তো আমাৰ তেতেলীটো এনেই আচাৰ হিচাপতে খোৱা হয়, এনেকৈতো খোৱা নহয়। এনেকৈ বেছি তেতেলী নালাগে, অলপ পানীত গুলি ল'লে হ'ল। পনীয়া হ'লে চুজি বা পিঠাগুড়ি অকণমান দি দিব পাৰে, বা আলু অলপ ভাঙি দি দিব পাৰে। কিন্তু এটাই মানে টকটো এটাই কথা, মিঠাটো অলপ হ'ব লাগে, নিমখ হ'ব লাগে। লাষ্টত নমোৱা সময়ত ক'লা নিমখ অকণ, মিট মছলা অকণ ইয়াতে দি দিব লাগে। এতিয়া মোৰ হৈয়ে গ'ল প্ৰায় টকটো। চাওক কি ধুনীয়া হৈছে, ধুনীয়া হৈছে। ৰাতিপুৱা আচলতে ভালকৈ মানে চেহেৰাটো দেখাব পৰা উপায় নাই, সেইটো কাৰণে মই নিজকে দেখুওৱা নাই, বস্তুখিনি দেখুৱাই আছোঁ। এই কলখিনি, এইটো কল কাটি লৈছোঁ। কলখিনি তেনেকৈ দি দিছোঁ। কলত মিঠাটো সোমোৱাৰ পিছত মানে পিচ হিচাপত টকটোত দি দিলে খুব ভাল লাগে খাই। আপোনালোকে চাব। মই ভাবিছোঁ এতিয়া লাহে লাহে ক'ত বনাওঁ পাকঘৰত, অকণমান আপোনালোককো দেখাম বুলি ভাবিছোঁ। বনাই খাব, পাকঘৰৰ সোৱাদ ঘৰতে পাব। আচলতে মইতো একো বনাবলৈ নাজানোৱেই, কিন্তু এনেকেই লাহে লাহে বনাই নিজকে কিছুমান নতুন বস্তু চেষ্টা কৰি মই ৰান্ধি ভাল পাওঁ। আচলতে ভাবিছোঁ এনেকেই অকণ ৰান্ধি নিজেও শিকিছোঁ, আপোনালোককো দেখাইছোঁ। খাই চাব, কেনেকুৱা পাই জনাবচোন বাৰু। এই টকটো 5 মিনিটৰ কামহে। আপোনাৰ তেতেলীখিনি অকণমান গুলি পেলাই, পাঁচফোৰণ, সৰিয়হ দি পেলাই দি দিলে, তাতে চেনি মিঠা দি লাষ্টত কল দি দিলে, আৰু ক'লা নিমখ অকণ দিব লাগে। ক'লা নিমখৰ টেমাটো আনাচোন। ক'লা নিমখ দিলে সদায় টকবিলাক টেষ্টটো ধুনীয়া হয়, আৰু খিচমিচটো থাকিব লাগে। ক'লা নিমখৰ টেমাটো আনা। মোৰখিনি প্ৰায় হৈয়ে গ'ল, এতিয়া নমাবলৈ হৈ গৈছে। অকণমান চেনি দি দিওঁ, মিঠাটো কম হ'ব পাৰে। চেনি বহুত লাগে, চেনি লাগে। মিঠৈ দিলেতো আৰু ভাল লাগে। এইটো ক'লা নিমখ দি দিছোঁ অলপ। এতিয়া মই অফ কৰি দিম, বেছি শুকাই গ'লে আকৌ টাইট হৈ যাব ন। অলপ ঢিলাতে নমাব। কলটো ভাঙি যাব নিদিব, দেখাত বেয়া লাগিব ন। কলটো ভাঙি গ'লে টকটো বেয়া হৈ যাব। খোৱাতকৈতো দেখাটো বস্তুটো ভাল হ'ব লাগে। খাইটোতো ভালেই লাগে, দেখাটো ধুনীয়া হ'ব লাগে। তেতিয়াতো দুইটাৰ মানে কথাই বেলেগ হৈ যায়। এতিয়া মোৰ হৈ গ'ল, অফ কৰোঁ। ভিডিঅ'টো পঠাম, আপোনালোকে চাব, আপোনালোকে খায়ো চাব, তাৰপিছত মোক জনাব কেনেকুৱা হৈছে। লাহে লাহে মই আচলতে এনেকৈ ভিডিঅ' বনাব নাজানো, নিজে লাহে লাহে শিকি আছোঁ, কৰা দেখোঁ। মই ভাবিছোঁ কিছুমান বস্তুটো ময়ো জানো, সৰু সুৰা বস্তু। আমি গাঁৱত থকা মানুহ যেতিয়া, গাঁৱলীয়া টাইপৰে বস্তুবোৰ বনাব জানো। লাহে লাহে আপোনালোকক সেইকাৰণে দেখাবলৈ ওলাইছোঁ। বস্তুবোৰ চাব, পাৰিলে অকণমান চেষ্টা কৰি খাব। অকণ সময় নতুন বস্তু খাই টেষ্টটো ল'ব। থেংক ইউ। এইখিনি হৈ গ'ল, এতিয়া মই নমাই দিম। আজি হোটেলত খোৱা হ'ব এয়া। থেংক ইউ।